পিনে চাব পাৰে সৰু চলিবিলাকৰ কাৰণে এনেকৈ বাইক গাড়ী চব আছে এইটো বাৰ্বি ঘৰ হাও কেইটা দামে এইপিনে আহি মই বাক লগ পালোঁ মনীষমিতা বাক আৰু এইটো মোবাইল আইফোনৰ মই কিনিলোঁ ল'ব এইটো হেল্ল' ৰাইজসকল ৱেলকাম টু মাই ইউটিউব চেনেল আশা কৰোঁ আপোনালোক সকলোৱে ঘৰত নিশ্চয় ভালে আছে মানে আজি কথা হ'ল যে পোনপ্ৰথমতে আপোনালোকক খ্ৰীষ্টমাছৰ শুভেচ্ছা জনালোঁ মেৰী খ্ৰীষ্টমাছ আৰু খ্ৰীষ্টমাছ হিচাপত মই মানে আজি মানে আপোনালোকক মানে অলপ ফুৰাব লৈ যাম এই মানে অলপ ওলাই আছোঁ মানে গধূলা হ'ল অলপ লৈ আহিছোঁ আৰু এয়া মোৰ লগত আছে বিপুল ক'ত গ'লে কাহক হাই বিপুল আছে বিপুল আৰু মই আপোনালোকক ফুৰাব লৈ যাম দিয়ক তেনেহ'লে বেছি দেৰি নকৰি আহি থাকক আমাৰ লগত আগতে ফুৰিব যোৱাৰ আগতে অলপ তেল অলপ ভৰাই লওঁ ৰ'ব তেল অলপো নাই গাড়ীত আৰু তেলনো কিনো ভৰাব যিহে দাম তেলৰ বাপ্পা এতিয়া আমি আহি পালোঁ কমাৰ্চ আৰু ভাবি আছোঁ এই ওপৰত চাওক ওপৰত কিমান মহ দেখা পাইছি না পোৱা নাই ওপৰত দুনিয়াৰ মহ মানে দেখাই ক'লা আৰু এতিয়া আমি আহি পালোঁ কমাৰ্চ আৰু ভাবি আছোঁ আপোনালোকক যে গুৱাহাটীৰ এখন ধুনীয়া মল য'ত মানে কিবা হ'লে মানে তাতে মানে ধুনীয়াকৈ মলখন তাতে আপোনালোকক লৈ যাম বুলি ভাবি আছোঁ দিয়ক তেনেহ'লে আহি থাকক আমাৰ লগত এতিয়া আমি গাড়ীখন ইয়াতে থলোঁ এতিয়া থৈ কেনে সেইটো মলটোলৈকে যাই আছোঁ মানে মলটো 10 মিটাৰমান আগত আছে আৰু মানে বৈধ জামে চাওক জাম চাওক দুনিয়াৰ জাম সেইকাৰণে গাড়ীখন অলপ পিছতে থলোঁ থৈ কেনে এতিয়া মানে যাই আছোঁ মলটোলৈকে আৰু মলটো বেছিভাগে গমেই পাইছে চাগে কোনটো মল হ'ব মানে যিকোনো ফেষ্টিভেল নহওক সেই মলটোত মানে ধুনীয়াকৈ মানে সাজোয় আৰু মানে একদমেই ভাল লাগে চাই কেনে আৰু এয়া আমি মলটো আহি পালোঁ এয়া চাওক চিটি চেণ্টাৰ মল এইটো মলৰে কথা কৈ আছিলোঁ আৰু আমি হৈ আহিলোঁ ইপিনে জোৰত হৈ আপোনালোকে দুটা ৰাস্তা হৈ আহিব পাৰে মই আপোনালোকক কৈ আছোঁ কোনটো ৰাস্তা এতিয়া আমি যাই আছোঁ মানে মই দুটা ৰাস্তা বুলি যে ক'লোঁ মানে এটা মানে আপোনালোকে জি এছ ৰোড হৈ আহিব পাৰে আৰু এটা আহিব পাৰে আপোনালোকে কি কয় জোৰত হৈ আমি জোৰত হৈ আহিলোঁ মানে আমাৰ সহায়দি আহিলে শ্বৰ্টকাট হয় আৰু আপোনালোকে জি এছ ৰোড হৈও আহিব পাৰে যাৰ যেনেকৈ সুবিধা আৰু এইটো হ'ল মানে জি এছ ৰোডৰ পৰা আহিলে এইটো হ'ল মেইন আৰু এইখিনিৰ পৰা সোমালে মানে মেইন গেটেদি সোমোৱা হেন লাগে আৰু চাওক খ্ৰীষ্টমাছৰ কাৰণে কিমান মানুহ আহিছে আৰু ইয়াতে কিবা বনাই আছে ইটো বনালেও ভাল লাগিব আৰু ইয়াতে লিখাই আছে আই লাভ চিটি চেণ্টাৰ ৰ'ব মই ওচৰৰ পৰা দেখাই দি আছোঁ চাওক ইয়াতে লিখা আছে আই লাভ চিটি চেণ্টাৰ আৰু এইটো হ'ল মলটো আৰু ওপৰত আছে PVR মানে চিনেমা হল এতিয়া ভিতৰত মোৰ লগত বলক এতিয়া আমি মেইন গেটেদি সোমাম এইটো চাওক এয়া চাওক এতিয়া আমি ভিতৰত সোমাই আহিলোঁ আৰু খ্ৰীষ্টমাছ বুলি কি ধুনীয়াকৈ সজাইছে চাওক গোটেই মলখনে সজাইছে এয়া গছডাল চাওক খ্ৰীষ্টমাছৰ গছ আৰু ওচৰত হৰিণ এয়া চাওক ইয়াতে দেখা আহি কেনে লাগছে কওক একদম এইটো গছডাল মই গোটেইখিনি আপোনালোকক দেখাইছোঁ এটাকৈ চাই থাকক ইয়াতে চব জোতাৰ দোকান এইবিলাক এনেকৈ আছে চাব পাৰে আৰু কি কয় ইয়াতে মানে প্ৰায় চব ব্ৰেণ্ডেডেই আৰু প্ৰায় নহয় গোটেইবিলাক ব্ৰেণ্ডেড এতিয়া ৰ'ব এই চিৰি দি ওপৰত উঠি যাওক চিৰি দি উঠি আহি আছোঁ এতিয়া যাই আছোঁ ৰ'ব ক'ত যাওঁ মানে চাওঁ কোনটো ফ্ল'ৰত এতিয়া আহিলোঁ আৰু এইটো চাব পাৰে আজমলৰ এইটো ৰ'ব মই ভালকৈ দেখাই আছোঁ এইটো চাওক এইটো হ'ল আজমলৰ পাৰফিউম এইবিলাক বহুত দামী পাৰফিউম আছে ইয়াতে ইয়াতে কিবা কিনিব নেকি
কিনবা লাগিব ভৱিষ্যতত কিনা যাব এথেন বৰ্তমান নৰিবাৰ বহুত দামী দামী বস্তু আছে আৰু কিবা কিবি ট্ৰেইন চেইনো আছে মানে মলটো ঘূৰাৰ কাৰণে ট্ৰেইন চেইনো আছে মানে সৰু চলিৰ কাৰণে মই দেখাই আছোঁ আৰু এইটো হ'ল OnePlus-ৰ মানে মোবাইলৰ দোকান আৰু OnePlus এনেকৈ এপেল চেপেল গোটেইখিনি আছে চেমচাং গোটেই আছে ইয়াতে আৰু তলত খ্ৰীষ্টমাছ বুলি এনেকৈ ফাংচন হৈ আছে চাওক এয়া চাওক ফাংচন গাই হৈ আছে কিবা ইংলিছ গান গাইছে বুজিও নাপাওঁ নহয় কিবা গাইছে চাওক কিমান মানুহ আহিছে খ্ৰীষ্টমাছ বুলি চাওক আৰু ইয়াতে আপোনালোকে চাব পাৰে গেমিং জোনো আছে এইটো হ'ল গেমিং জোন এয়া চাওক ইয়াতে ভিডিঅ' খেলিব পাৰে আপোনালোকে ভিডিঅ' গেম মানে আৰু ভিডিঅ' গেম নাই কি গেম সেইবিলাক এই ভিডিঅ' গেম টাইপে আৰু এনেহেন খেলিব পাৰে অঁ আৰু এইগিলা চাওক বেলেগ সাজুচি দেখা মানে প্ৰত্যেকটা মানে ফেষ্টিভেলতে মানে বেলেগ বেলেগ সাজয় বিহুত মানে জাপি টাপিকৈ সাজয় খ্ৰীষ্টমাছত এনেকৈ মানে বহুত বেলেগ বেলেগ আৰু এইখন হ'ল সৰু চলিৰ কাৰণে ট্ৰেইন মানে সৰু ল'ৰা ছোৱালীক এনেকৈ মানে ঘূৰাই আৰু মাক দেউতাকৰ লগত এইটো চাওক দেখা ট্ৰেইনখনত যদি আমাকো ঘূৰলা হয় মজা আছিল ডাঙৰ হ'ল না সেইটো ডাঙৰ হ'লে লাভ নাই এই সৰু থাকে লাভ একে ট্ৰেইনে চেইনে ঘূৰিব পাৰি মল এখনত ট্ৰেইনেদি ঘূৰা ফিলে বেলেগ আৰু এইটোত টয় শ্ব'ৰুম টয়ছ মানে সৰু চলি খেলাৰ বস্তু যাওঁ ৰ'বচোন শ্ব'ৰুমত যাওঁ একবাৰ অলপ কিবা কিবি খেলিব পাৰোঁ যদি খেলি আহোঁ আৰু এনেকৈ সৰু চলিবিলাকৰ খেলা বস্তু চস্তু আছে এই কুকুৰকেইটা ভাল লাগছিল কিন্তু আপোনালোকে একবাৰ অনুমান কৰি কওকচোন এই কুকুৰকেইটাৰ দাম কিমান হ'ব এই অনুমান কৰিব নালাগে মই কৈ দিছোঁ ফ্ৰীতে কৈ দি আছোঁ 1100 টকা 1 টকা কম উঠে নালাগে দিয়ক ল'ব 1100 টকা এই কুকুৰকেইটাহে কি দৰকাৰ পৰছি কিনা এইটো বাৰ্বি ঘৰ হাও কেইটকা দাম 16,000 টকা দেখা এটা মোবাইল এই ঘৰটো 16,000 টকা মই মোবাইলটো বেচিলে এই ঘৰটো কিনিব পাৰিম সেয়ে দাম এইপিনে আহি মই বাক লগ পালোঁ মধুস্মিতা বাক চবেইতো চিনিয়ে পায় মধুস্মিতা বাক ক'ব নালাগে মেৰি খ্ৰীষ্টমাছ চবৰে পৰা মানে মধুস্মিতা বাৰ আৰু মোৰ ফালৰ পৰা দি দিলোঁ আমাৰ ফালৰ পৰা মেৰি খ্ৰীষ্টমাছ সকলোৱে ভালে থাকক আৰু তাৰ চেনেলটো চাই থাকিব ঠিক আছে আৰু বাৰ চেনেলটোতো গ্ৰ' হৈ আছে ক'ব নালাগে ঠিক আছে আৰু এইপিনে হ'ল ফুড কোৰ্ট এইটো চাওক ভিতৰৰ ফুড কোৰ্ট আৰু এনেকৈ মানুহবিলাকে বহি খাই আছে একবাৰ আপোনালোকে ইয়াৰে মানে ওপৰৰ পৰা গোটেই চিটি চেণ্টাৰখন চাওক এই চাওক মোবাইলটোৱে পৰবা ভয় লাগে এই বম তলত যদি মোবাইলটো পৰে চেছ আৰু এই মোবাইল হৈ নাটকে চাওক কিমান তল দেখছি এই তলৰ পৰা যদি মোবাইলটো পৰে চেছ আপোনালোকে এইখিনি কওকচোন এইখিনি বস্তু ইটা চিমেণ্টেদি বনোৱা নে কিবা নৰ্মেল সেই দি বনোৱা আপোনালোকে কমেণ্ট কৰি ক'বচোন ইয়াতে মানে আপোনালোকে ভিতৰত মানে সেই খেলিব পাৰে এইটো কিবা গেমটোৰ নামো নাজানো নহয় মই আপোনালোকক দেখাই আছোঁ এইটো বলটো লাগি যে যায় এনেকৈ এই গোটেইকেইটা যে পৰবা লাগে এনেকৈ ভিতৰত আপোনালোকে খেলিব পাৰে এয়া চাওক মাৰিব এইটো গেল এনেকৈ বলটো সোমাই যায় এইখন হ'ল PVR ইয়াতে চিনেমা লাগি আছে স্পাইডাৰমেন
আৰু এনেকৈ কিবা কিবি লাগি আছে। আৰু শেষত আপোনালোকক এই চিটি চেণ্টাৰৰ আইফোনটো দেখাই যাওঁ, মানে আইফোনৰ দোকান। এইটো আইফোনৰ ইয়াতে চব এপেলৰ বস্তুবিলাক পায়। এয়া চাওক, গোটেই ইয়াতে এপেলৰ বস্তু, মেকবুক চেকবুক চব পাব ইয়াতে। ইয়াতে চাব পাৰে। ৰ'ব একবাৰ ভিতৰত সোমাই চাওঁ ৰ'ব। চাব পাৰে গোটেই আইফোনৰ, সেইটো আইফোনৰ ইয়াতে হেৰিও আছে আইফোনৰ, ইটো ইয়াৰবাডছ, এয়া মেকবুক চেকবুক আছে, সেইটো চাব পাৰে। আৰু মই আজি চিটি চেণ্টাৰৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। আৰু আপোনালোকে চাই কেনে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। দিয়ক আপোনালোকক মই এটা পিছত এটা ব্লগত লগ পাম। আজিৰ কাৰণে এইখিনি আছিল। বাই বাই।